গাইজ মই ৰিস্মিতা আকৌ এবাৰ মোৰ চেনেল বি ক্ৰিয়েটিভ উইথ ৰিস্মিতা চেনেললৈ স্বাগতম জনাইছোঁ। লগতে আপোনালোকক বহাগ বিহুৰ ওলগ জনাইছোঁ। আজি বিহু বুলি এইযোৰ সাজত ওলালোঁ আৰু মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ জাতিলাওৰ পিঠা। ঠাই বিশেষে নামবোৰ ভেদাভেদ হয়, বেলেগ বেলেগ কয়। আমাৰ মাহঁতে লাও পুল্লা বুলি কয় আৰু কিছুমান ঠাইত লাও পুল্লা বুলিয়ে জনাজাত। তেন্তে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই এটা জাতিলাওৰ পৰা এফাল মই মিহি মিহিকৈ কুটি লৈছোঁ। এয়া লৈছোঁ মই পিঠাগুড়ি আৰু এয়া হৈছে গুড় আৰু অকণমান নিমখ লাগিব টেষ্টটো ভাল হ'বৰ বাবে। এতিয়া মই গেছত কুকাৰ এটা পাতি পেলাই ইয়াতে জাতিলাওখিনি দি দিছোঁ আৰু এটা চিটি অহালৈকে আমি এইটো ৰাখি দিম। এতিয়া এটা চিটি মোৰ আহি গ'ল আৰু চিটি ঠাণ্ডা হোৱাৰ পাছত এইখিনি মই এতিয়া এটা পানী সৰকি যাবলৈ এটা পাত্ৰত মই এনেকৈ ৰাখি দিম। অকণমান সময় এনেকৈ ৰাখি দিব আপোনালোকে। তাৰ পাছত মই এতিয়া এখন কেৰাহী লৈছোঁ আৰু কেৰাহীত মই পিঠাগুড়িখিনি অকণমান সময় এইখিনি 2 মিনিটমান সময় ভাজি ল'ম কেঁচা গোন্ধটো যাবৰ বাবে। ভালদৰে আপোনালোকে লৰাই মিডিয়াম জুইত আপোনালোকে এইখিনি ভাজি থাকিব। ৰঙচুৱা কৰি নেপেলাব, ৰঙচুৱা হ'ব নালাগে, বগা হৈয়ে থাকিব লাগিব, কিন্তু কেৱল অকণমান কেঁচা গোন্ধটো যাব দিব লাগিব। ভালদৰে আপোনালোকে এনেকৈ ভাজি ল'ব। মোৰ এতিয়া ভজা হৈ গ'ল। এতিয়া ভজা হোৱাৰ পিছত মই এইখিনি নমাই লৈছোঁ এটা পাত্ৰত আৰু অকণমান গুড় লৈ লৈছোঁ আৰু এতিয়া অকণমান নিমখ দি দিছোঁ। গুড় আপোনালোকে অকণমান ৰাখিও দিব লাগিব, মই ইয়াতে অকণমান ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াতে মই যিখিনি জাতিলাও আছিলে সেইখিনিও মই এতিয়া ইয়াতে দি দিছোঁ আৰু এতিয়া এইখিনি গোটেইখিনি দিয়াৰ পাছত ভালদৰে আপোনালোকে এইখিনি এটা দৰ নিচিনাকৈ মাৰি ল'ব লাগিব, যেনেকৈ ৰুটি মঠে, কিন্তু ৰুটি মঠা সেই দটোতকৈ ছফ্ট হ'ব লাগিব, নহ'লে খাবলৈ বেয়া লাগিব। অকণমান ছফ্ট কৰি ৰাখিব। এনেকৈ ভালদৰে আপোনালোকে দটো মাৰি ল'ব। চাওক এনেকুৱা টাইপৰ হ'ব লাগিব, দেখিছেনে? এয়া ছফ্ট। এতিয়া মই ইয়াৰে কেইটামান এনেকৈ হাতেৰে বল টাইপৰ বনাই ল'ম। এয়া চাওক প্ৰথমটো হৈ গ'ল। এনেদৰে গোটেইবোৰ বনাই যাম। খুবেই উজু হয়। এনেকৈ আপোনালোকে গোটেইবোৰ বল বনাই পেলাব। এয়া মই কেইবাটাও দেখুৱাই দিছোঁ যাতে আপোনালোকে বুজি পায়। এতিয়া মই এখন কেৰাহীত তেল গৰম হ'বলৈ ৰাখি দিছোঁ। এয়া দেখিছে মোৰ তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াতে সেই বলকেইটা দি দিছোঁ। এয়া দেখিছেনে? অকণমান তেল সৰহকৈ দিব। সৰিয়হৰ তেল ইউজ কৰিলেই হ'ব আপোনালোকে। ময়ো সৰিয়হৰ তেল ইউজ কৰিছোঁ। এয়া অকণমান ৰঙচুৱা হোৱালৈকে এইখিনি ফ্ৰাই কৰিব। এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ এটা আহিছে, আৰু এনেকুৱা ধৰণৰ কালাৰ আহিলে আপোনালোকে এইখিনি নমাই থ'ব। এতিয়া মই আকৌ ছেকেণ্ড বেটছটো বহাই দিছোঁ। এতিয়া আমাৰ সেইখিনি হৈ গ'ল ভজা। এতিয়া মই এটা কেৰাহীত গুড়খিনি গলাই লৈছোঁ। এয়া চাওক গুড়খিনি আমি গলাই ল'ব লাগিব। অকণমান সৰহকৈ লাগিব গুড়, যিহেতু গুড়ত আমি সেই বলকেইটা দি দিম, গতিকে গুড়খিনি আপোনালোকে ভালদৰে গলাই ল'ব।
এয়া চাওক মই গুড়বোৰ দেখুৱাই দিছোঁ আপোনালোকক, কিন্তু সেইখিনি একেবাৰে গলি গলি গোটেইখিনি গলি যাব লাগিব একেবাৰে। লৰাই থাকিব আপোনালোকে বাৰে বাৰে। এয়া চাওক, এয়া মই দেখুৱাই দিছোঁ কনচিষ্টেঞ্চিটো কেনেকুৱা হ'ব লাগিব, দেখিছেনে? আমাৰ এইখিনি গলাই লোৱা হৈ গ'ল। এতিয়া মই এয়া লাও পুল্লাকেইটা ইয়াতে দি দিছোঁ। এয়া চাওক, মই দি দিলোঁ। এতিয়া এইকেইটা দিয়াৰ পাছত আৰু বিশেষ কাম নাই, আমাৰ এইকেইটা ৰেডি হৈয়ে যাব। অকণমান সময় কেৱল ইয়াতে বহাই থ'ব আপোনালোকে। খাবলৈও খুব টেষ্টি হয় আৰু বনাবলৈও ইজিয়ে হয়। গতিকে আপোনালোকে বনাই পেলাই চাবচোন, আৰু কিবা যদি বুজি নাপায় মোক কমেণ্ট কৰি সুধিব। এয়া চাওক, এতিয়া অকণমান ডাঠ হৈ গ'ল, দেখিছেনে? আপোনালোকে মন কৰিছেনে? এতিয়া ডাঠ হোৱাৰ পাছত মই এইখিনি নমাই থ'ম। এয়া চাওক, মই ফটো একপি তুলি থৈ ভিডিঅ'টোৰ দিছোঁ। শেষত কৈ দিওঁ, যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কাষত যে আছে বেল আইকনটো সেইটো প্ৰেছ কৰিবলৈ নাপাহৰিব।